নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে আমাৰ এই আসাম এডুকেশ্যন নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল আজি এটা খুবেই ভাল খবৰ আহি গৈছে। আপোনালোক সকলোৱে অধীৰ আগ্ৰহেৰে ৰখি আছিলে এছআইৰ কাৰণে আৰু বৰ্তমান সময়ত এছআইৰ নতুন আহিবলগীয়া পোষ্ট কিছুমানৰ নটিফিকেশ্যন আহি গ'ল। আমি আপোনালোকক এই নটিফিকেশ্যনটো দেখুৱাই দিছোঁ, অফিচিয়েল নটিফিকেশ্যন হয় এইটো। আপোনালোকে ভিডিঅ'টো যিসকল কেণ্ডিডেট আছে এছআইৰ কাৰণে ৰখি আছে সেইসকলে প্ৰথমৰ পৰা শেষলৈকে চাব। আমি সবিশেষ বৰ্ণনা ইয়াত কৰি দিম আৰু আহিবলগীয়া ভৱিষ্যতে যিখিনি আছে সেইখিনিও আমাৰ ইয়াতে পাব, আমাৰ চেনেলতে পাব। আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। ভৱিষ্যতে আহিবলগীয়া ভিডিঅ'খিনি চাই গৈ থাকিলে আপোনালোকে সকলোখিনি ইনফৰমেশ্যন ইয়াতে পাই যাব। এতিয়া আপোনালোকে চাওক, ইয়াত দিয়া আছে recruitment for 42 posts of sub-inspectors for newly created assampolice commando battalions. ইয়াত আপোনালোকৰ 42টা পোষ্ট আছে। মই দেখুৱাই দিছোঁ, আমি স্ক্ৰল কৰি লৈ গৈছোঁ, আপোনালোকে চাওক। আমি ইয়াত য'ত হাইলাইট কৰি দিছোঁ এই জেগাখিনি আপোনালোকে লক্ষ্য কৰিব। বিশেষ ইম্পৰ্টেণ্ট যিখিনি আছে সেইখিনি আমি হাইলাইট কৰি দিছোঁ। যিহেতু নটিফিকেশ্যনটো বহুত দীঘল সেইকাৰণে আমি হাইলাইট কৰি দিছোঁ। আপোনালোকে সেইখিনি লক্ষ্য কৰিব, দৰকাৰ হ'লে স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিব। আপোনালোকে চাওক যে 42 এক্সিষ্টিং ভেকেঞ্চিজ আছে ইয়াত ছাব ইনস্পেক্টৰ পোষ্টৰ কাৰণে। যিখিনি নিউলি ক্ৰিয়েটেড আসাম কমাণ্ডো বেটেলিয়নছ যিখিনি ক্ৰিয়েট কৰিছিলে সিহঁতৰ কাৰণে। আৰু চাওক পে স্কেলটো দিয়া আছে, যোনটো আমি হাইলাইট কৰি দিছোঁ। তাত চাব 14,000 to 60,500লৈকে পে স্কেল আছে। ইয়াত লিখি থোৱা আছে, আপোনালোকে চাব, প্লাছ ৰুপিজ 8,700 গ্ৰেড পে' আৰু প্লাছ আদাৰ এলাৱেঞ্চেছ এজ এডমিজেবল বুলি কৈছে। মানে আৰু কিছুমান ইয়াৰ লগত যিখিনি পইচা পাবলগীয়া থাকে দৰমহাৰ সৈতে যোগ হ'ব। আৰু চাওক, আমি গ্ৰীণ কালাৰেদি হাইলাইটেড কৰি দিছোঁ। এপ্লিকেশ্যন উইল বি ৰিচিভড উইথ ইফেক্ট ফ্ৰম 8 ফেব্ৰুৱাৰী, অৰ্থাৎ 8 ফেব্ৰুৱাৰীৰ পৰা এপ্লিকেশ্যনৰ ফৰ্ম ফিল আপ আৰম্ভ হ'ব 22 ফেব্ৰুৱাৰীলৈকে বুলি ইয়াত নটিফিকেশ্যনে জনাই দিছে। ভৱিষ্যতে ডেটটো পিছুৱাব নে নিপিছুৱাই এইটো নাজানো, কিন্তু এই যিটো অফিচিয়েল নটিফিকেশ্যন প্ৰথম ওলাইছে এই নটিফিকেশ্যনটো দিয়া আছে 8 তাৰিখৰ পৰা 22 তাৰিখলৈকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ হ'ব। আৰু লিখি থোৱা আছে আৰু এটা বিশেষ ভাল খবৰ যে দেয়াৰ উইল বি নো এপ্লিকেশ্যন ফি, অৰ্থাৎ কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। জেনেৰেলো দিব নালাগে বা বাকী সকলেও দিব নালাগে। আৰু ভেকেঞ্চিৰ ডিটেইলছবিলাক চাওক। নাম্বাৰ অফ পোষ্ট 42, অৰ্থাৎ 42টা ভেকেঞ্চি পোষ্ট আছে। আৰু লক্ষ্য কৰিব, আমি যোনটো হাইলাইট কৰি দিছোঁ, আউট অফ 42 পোষ্ট 2 পোষ্ট আৰ ৰিজাৰ্ভ ফৰ স্পৰ্টছ পাৰ্চন, অৰ্থাৎ যিসকল লোকে খেলা ধূলাৰ লগত জড়িত বা আপোনালোকে পিছত দেখিব, আমি জনাই দিম ইয়াত, যিসকল লোকে ষ্টেট লেভেলৰ বা নেশ্যনেল লেভেলৰ কিবা গেম খেলিছে, স্পৰ্টছত জড়িত আছে, সেইসকল লোকৰ কাৰণে 2টা পোষ্ট ৰিজাৰ্ভ আছে। আৰু বাকী যি 40টা পোষ্ট আছে সেই 40টা পোষ্টৰ ক্ষেত্ৰত এই কেটেগৰী ৱাইজ এনেদৰে ভেকেঞ্চি আছে। আপোনালোকে চাই লওক, আমি স্ক্ৰীণত দেখাই ৰাখিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ ল'ব পাৰে ভৱিষ্যতলৈ যদি লাগে। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে মেলৰ আছে 21টা, ফিমেলৰ ইয়াত নাই, টোটেল আছে 21টা। OBC আৰু MOBCৰ মেলৰ আছে 10টা, ফিমেলৰ ইয়াতো নাই। ফিমেলৰ ইয়াত কেটেগৰী ৱাইজ ভেকেঞ্চি নাই, এটা কেটেগৰীটো নাই। OBC আৰু MOBCৰ মেলৰ আছে 10টা, SCৰ মেলৰ আছে 2টা, ST প্লেনৰ মেলৰ আছে 5টা আৰু ST হিল এৰিয়াৰ মেলৰ আছে 2টা। এই গোটেইকেইটা মিলাই 40টা ভেকেঞ্চি আৰু 2টা স্পৰ্টছ পাৰ্চনৰ। আপোনালোকে লক্ষ্য কৰি যাব, মই জনাই দিছোঁ। মই ইম্পৰ্টেণ্ট যিকেইটা আছে মই হাইলাইট কৰি পেলাই আপোনালোকক আকৌ জনাই দিম। এইটো চাওক, এলিজিবিলিটি ক্ৰাইটেৰিয়া। এলিজিবিলিটি কি কি লাগিব? ফাৰ্ষ্ট আপোনালোকৰ দিয়া আছে যে নেশ্যনেলিটি, এইটোতো লাগিবই। নেশ্যনেলিটি চাব যে ইণ্ডিয়ান হ'ব লাগিব। আপোনালোকে পঢ়ি ল'ব, আমি গোটেইটো আপোনালোকৰ মোবাইল বা কম্পিউটাৰ স্ক্ৰীণত দি ৰাখিছোঁ। আৰু ছেকেণ্ড হ'ব, কেণ্ডিডেটছ মাষ্ট ৰেজিষ্টাৰ হিজ অৰ হাৰ নেম উইথ দ্য লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম, অৰ্থাৎ এমপ্লয়মেণ্ট অফিচৰ যি নম্বৰ সেই নম্বৰটো আপোনালোকক লাগিবই। এমপ্লয়মেণ্ট অফিচত আপোনালোকে ৰেজিষ্টাৰ কৰি থ'ব লাগিবই। যিসকল কেণ্ডিডেটে ভাবিছে এপ্লাই কৰিব বুলি, তেখেতসকলে যদি কৰা নাই এমপ্লয়মেণ্ট অফিচত, তেন্তে একদম সোনকালে আপোনালোকে এপ্লাই কৰক। এতিয়াও অলপ দিন টাইম আছে, আপোনালোকৰ গোটেইখিনি হৈ যাব। তাৰপিছত 3 নম্বৰত আছে, কেণ্ডিডেট মাষ্ট স্পীক আছামিজ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি, অৰ্থাৎ অসমীয়া বা ৰাজ্যিক যিকোনো এটা ভাষা ভালকৈ ক'ব পাৰিব লাগিব। তাৰপিছত আছে এজ,
বয়স হ'ব লাগিব আপোনালোকে চাওক মই হাইলাইট কৰি দিছোঁ গ্ৰীণ কালাৰেদি আমি হাইলাইট কৰি দিয়া আছে নট বি মোৰ দেন 24 ইয়াৰ্ছ অৰ্থাৎ 24 বছৰ পাৰ হ'ব নহ'ব আৰু 20 বছৰকৈ সৰু হ'ব নহ'ব অৰ্থাৎ 20ৰ পৰা 24 বছৰৰ বয়সৰ ভিতৰত হ'ব লাগিব আৰু আপোনালোকে লিখিয়ে থোৱা আছে কিমান চনৰ পৰা কিমান চনৰ ভিতৰত হ'ব লাগিব লক্ষ্য কৰি যাব আৰু ৰিলেক্সেশ্যন আছে বাকী যিসকল মানে SC ST বা তেনেকুৱা নিচিনা কেটেগৰীত বিলং কৰিছে সেইসকলৰ কাৰণে ৰিলেক্সেশ্যনো আছে আপুনি লিখি থৈছোঁ চাই লওক 5 ইয়াৰ্ছ আছে SC ST P আৰু ST হিলৰ কাৰণে 3 ইয়াৰ্ছ আছে OBC আৰু MOBC কাৰণে আৰু নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল স্পৰ্ট যিসকলে খেলিছে সিহঁতৰ কাৰণে এডিশ্যনেল 3 ইয়াৰ্ছ আছে আমি দি দেখিছোঁ আপোনালোকে চাব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেটছ আৰ্টছ ছায়েন্স বা কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমত BA BSc বা BCom হ'ব লাগিব অৰ্থাৎ বেচেলৰ ডিগ্ৰী এটা লাগিব ৰিকগনাইজ কলেজ আৰু ইনষ্টিটিউশ্যনৰ পৰা তাৰপিছত আহিলে ফিজিকেল ষ্টেণ্ডাৰ্ডছ আপোনালোকে চাব আমি আপোনালোকৰ মোবাইল বা কম্পিউটাৰ স্ক্ৰীণত দেখুৱাই ৰাখিছোঁ মেলৰ কাৰণে হাইট লাগিব জেনেৰেল কেটেগৰী 167 চেণ্টিমিটাৰ ফিমেলৰ জেনেৰেলৰ কাৰণে 162 চেণ্টিমিটাৰ OBC MOBC আৰু SC কাৰণে মেলৰ 162 চেণ্টিমিটাৰ আৰু ফিমেলৰ 157 চেণ্টিমিটাৰ আৰু ST হিল এৰিয়া আৰু ST প্লেইন এৰিয়া আৰু গোৰ্খাৰ কাৰণে মেলৰ লাগিব 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ লাগিব 152.40 চেণ্টিমিটাৰ এই ST হিল এৰিয়া ST প্লেইন এৰিয়া আৰু গোৰ্খাৰ মেলৰ কাৰণে চাব 160.02 চেণ্টিমিটাৰ সিমানটো হ'ব লাগিব আৰু চেষ্ট অনলি ফৰ মেন চেষ্টটো অকল মতা মানুহৰ জোখা হয় গতিকে অনলি ফৰ মেন দিয়া আছে জেনেৰেল OBC or MOBC or SC or ST প্লেইন এৰিয়াৰ কাৰণে নৰ্মেলি লাগিব 85 চেণ্টিমিটাৰ আৰু এক্সপাণ্ডেড লাগিব 90 চেণ্টিমিটাৰ অৰ্থাৎ ফুলাই দিলে 90 চেণ্টিমিটাৰ হ'ব লাগিব আৰু নৰ্মেলি 85 চেণ্টিমিটাৰ থাকিব লাগিব আৰু ST হিল এৰিয়াৰ কাৰণে নৰ্মেলি 80 চেণ্টিমিটাৰ হ'ব লাগিব অৰ্থাৎ 80 চেণ্টিমিটাৰ হ'ব লাগিব আৰু এক্সপাণ্ডেড 85 চেণ্টিমিটাৰ হ'ব লাগিব 85 চেণ্টিমিটাৰ হ'ব লাগিব আপোনালোকে লক্ষ্য কৰি যাব আমি স্ক্ৰীণত আপোনালোকক হাইলাইট কৰি দেখুৱাই দিছোঁ মেডিকেল ষ্টেণ্ডাৰ্ড চাব আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ ল'ব পাৰে ইয়াৰ পৰা তাৰপিছত এটা বিশেষ ইম্পৰ্টেণ্ট কথা য'ত মানুহে বহুত খেলিমেলি কৰে কেণ্ডিডেটসকলে খেলিমেলি হৈ যায় হাউ টু এপ্লাই কেনেধৰণে এপ্লাই কৰিব আজিকালি চব প্ৰচেছ অনলাইন হৈ গ'ল ইজিও হয় কিছুমানৰ কাৰণে টানো হয় আপোনালোকে লক্ষ্য কৰিব ইয়াত এটা অফিচিয়েল ৱেবছাইট আছে www.assamprbassam.in এই ৱেবছাইটটো অফিচিয়েল ৱেবছাইট হয় আমি আপোনালোকক এই গ্ৰীণ কালাৰে হাইলাইট কৰি দেখুৱাই থৈছোঁ এই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বেলেগ কোনো ধৰণৰ ফৰ্ম কোনো ধৰণৰ এপ্লিকেশ্যন ইয়াত নাখাটিব বা নল'ব গ্ৰহণযোগ্য নহ'ব গতিকে আপোনালোকে ভুল নকৰিব এপ্লাই কৰোঁতে আৰু লক্ষ্য কৰিব যে কেণ্ডিডেটছ মাষ্ট ফ'ল' দ্য ফলোইং ষ্টেপছ ডিউৰিং ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন অৰ্থাৎ অনলাইন এপ্লিকেশ্যন এপ্লাই কৰিবলৈ যাওঁতে এই তলত দিয়া ষ্টেপকেইটা ফুলফিল কৰিব লাগিব এইকেইটা আপোনালোকে লক্ষ্য কৰি যাব আমি স্ক্ৰীণত দি ৰাখিছোঁ অতিশয় গুৰুত্বপূৰ্ণ কথা মন কৰি যাব দৰকাৰ হ'লে স্ক্ৰীনশ্বট মাৰি লওক ফাৰ্ষ্ট কথা হৈছে ৰেজিষ্টাৰ কৰিব লাগিব পৰ্টেলত ভেলিড মোবাইল নাম্বাৰ লৈ ইয়াত লিখি থোৱা আছে চাই ল'ব তাৰপিছত লাগিব ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে এটা ৰিক্ৰুইটমেণ্ট ID পাব আৰু যিসকল কেণ্ডিডেটে এটা বিশেষ গুৰুত্বপূৰ্ণ কথা লক্ষ্য কৰিব এবাৰতে কৰিব লাগিব যিসকল কেণ্ডিডেটৰ মাল্টিপল ৰিক্ৰুইটমেণ্ট ID অৰ্থাৎ এটাতকৈ বেছি ৰিক্ৰুইটমেণ্ট ID জেনেৰেট হৈ যাব সেইসকল কেণ্ডিডেটৰ কিন্তু কেঞ্চেল হৈ যাব এক্সাম হলত বহিব নোৱাৰে এইখিনি ক্ষেত্ৰত বহুত মানুহৰ প্ৰব্লেম হৈ যায় কিছুমান মানুহে মোবাইলত প্ৰথম ট্ৰাই কৰিব নোৱাৰিব আকৌ কম্পিউটাৰত ট্ৰাই কৰিব নোৱাৰিব তাৰপিছত আকৌ ওচৰত গৈ পেলাই নেট কেফেত ট্ৰাই কৰিব তেতিয়া যদি হৈও যায় আল্টিমেটলি কি হৈ যায় দুটা তিনিটা জেগাত আকৌ ৰিক্ৰুইটমেণ্ট IDটো ক্ৰিয়েট হৈ গুচি যায় কিছুমানৰ অসাৱধানবশত ৰিক্ৰুইটমেণ্ট IDটো কি কৰে নাজানো আৰু হেৰুৱাই দিয়ে বা মোবাইলৰ কিবা প্ৰব্লেম হৈ যায় মেছেজ হেৰাই যায় লাষ্টত গৈ আকৌ ক্ৰিয়েট কৰি দিয়ে ফটককৈ ভুলবশতঃ ক্ৰিয়েট কৰিব গৈ কেঞ্চেল হৈ গুচি যায় গতিকে এইটো কাম নকৰিব আপোনালোকে এবাৰেই কৰিব আৰু এবাৰ যদি জেনেৰেট হৈ গ'ল সেইটো আপোনালোকে লিখি ৰাখক বা আপোনালোকে বাইচান্স যদি কিবা কাৰণে হেৰাই যায় কিবা হয় আকৌ আপোনালোকে আনিবৰ কাৰণে যত্ন কৰক কিন্তু পুনৰবাৰৰ কাৰণে খুলি নিদিব পুনৰ আকৌ এপ্লাই কৰি নিদিব আৰু আমি আপোনালোকক পাৰিলে যিমান পাৰোঁ নেক্সট এটা ভিডিঅ' দিবলৈ চাম য'ত ষ্টেপ বাই ষ্টেপ আপলোড কৰাৰ আমি ভিডিঅ' এটা দেখুৱাই দিম কেণ্ডিডেটে কেনেকৈ গৈ আপলোড কৰিব পাৰে গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে লক্ষ্য কৰি থাকিব তাৰপিছত আহিলে কেণ্ডিডেটে স্কেন কপি আপলোড কৰিব লাগিব এইটো লক্ষ্য কৰিব গতিকে সকলোবিলাক আপোনালোকে সেইমতে জোখত কৰি লৈ যাব যাতে কেঞ্চেল নহয় কাৰো তাৰপিছত আহিলে পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে চাব নতুন এটা ৰিচেণ্ট ফটোগ্ৰাফ হ'ব লাগিব আৰু তাৰ যোনটো এপ্লাই কৰিবৰ কাৰণে যোনটো আপোনালোকৰ
মানে সাইজ থাকে সাইজটো ইয়াত দিয়া আছে আপোনালোকে চাই পেলাই সেইমতে বনাই ল'ব জেপিজি ফাইল হ'ব লাগে এইখিনি আমাৰ দি থোৱা আছে আপোনালোকে চাব স্ক্ৰীনশ্বট মাৰি লৈ ল'ব তাৰপিছত আহিলে আপোনালোকৰ সিগনেচাৰ লাগিব কিমান জোখত লাগিব সাইজ লাগিব দি থোৱা আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ ল'ব গোটেইখিনি তাৰপিছত আহিলে ডকুমেণ্টছ আমি আপোনালোকক হাইলাইট কৰি দিছোঁ চাওক ব্লু কালাৰেদি হাইলাইট কৰা আছে চাৰ্টিফিকেটৰ এজ প্ৰুফ লাগিব অৰ্থাৎ এখন এডমিট কাৰ্ড লাগিব বা চাৰ্টিফিকেট অফ SSLC বা তেনেকুৱা ইকুইভেলেণ্ট কোনোবাই যদি বেলেগ কিবা এক্সাম দিয়া আছিলে সেইখিনিৰ এডমিট কাৰ্ড বা কিবা চাৰ্টিফিকেট লাগিব তাৰপিছত লাগিব গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট পাছ চাৰ্টিফিকেট লাগিব BA বা BSc বা BCom তাৰপিছত লাগিব মাৰ্কশ্বিট অফ BA or BSc or BCom বা ইকুইভেলেণ্ট বেলেগ কোনোবা এক্সামৰ এই দুটা হ'লেও হ'ব তাৰপিছত লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড মই আপোনালোকক আগতে জনাইছোঁ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিবলৈ নাপাহৰিব তাৰপিছত আহিব চাৰ্টিফিকেশ্যন অফ স্পৰ্টছ পাৰ্চন যিসকল স্পৰ্টছ পাৰ্চন আহিছিলে মই কৈছিলোঁ যে দুটা কোটা আছে দুটা পোষ্ট স্পৰ্টছ পাৰ্চনৰ কাৰণে এক্সট্ৰাকৈ থাকিব ৰিজাৰ্ভ থাকিব সেইখিনিৰ কাৰণে তেখেতসকলৰ স্পৰ্টছৰ কাৰণে যি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন তেখেতসকলে জমা দিব লাগিব ইয়াত লক্ষ্য কৰি ল'ব ইয়াত গোটেই ডিটেইলছ দিয়া আছে তাৰপিছত আহিলে চাৰ্টিফিকেট অফ কাষ্ট যিসকলৰ কাষ্ট আছে সেইসকলৰ কাষ্ট চাৰ্টিফিকেটখন ইয়াত জমা দিব লাগিব আপোনালোকে লক্ষ্য কৰি ল'ব আৰু যদি কিবা নজনা কথা আছে জানিবলগীয়া থাকে আমাক কমেণ্টত জনাব যিমান পাৰোঁ আমি আপোনালোকক হেল্প কৰিম তাৰপিছত আহিলে ৰিটেন টেষ্ট 100 নম্বৰ আহিব আমি হাইলাইট কৰি দিছোঁ বিশেষ ইম্পৰ্টেণ্ট বস্তুকেইটা আপোনালোকে লক্ষ্য কৰিব 100 নম্বৰ আহিব 100টা কুৱেশ্যন আহিব আৰু আপোনালোকক কোনো ধৰণৰ ডাইৰেক্ট মানে OMR চিট এখন দি দিব আপোনালোকে চাগে এতিয়া জানেই বহুতে এইবিলাক এক্সাম দিছে OMR বেষ্ট হ'ব আৰু 100টা কুৱেশ্যন আহিব 100 মাৰ্কছৰ আহিব প্ৰতিটো শুদ্ধ এনচাৰৰ কাৰণে এক পইণ্ট পাব আৰু প্ৰতিটো ভুল এনচাৰৰ কাৰণে হাফ মাৰ্ক মাইনাছ হ'ব অৰ্থাৎ 0.5 মাইনাছ হ'ব দুটা যদি ভুল কৰে তেন্তে 1 নম্বৰ যাব আৰু এটা যদি শুদ্ধ হয় 1 নম্বৰ পাব ইয়াত লিখি থোৱা আছে আমি হাইলাইট কৰি দিছোঁ চাব আৰু কুৱেশ্যনবিলাক 3টা পাৰ্টত থাকিব বুলি ইয়াত দিয়া আছে আমি গ্ৰীণ কালাৰেদি হাইলাইট কৰি দিছোঁ লক্ষ্য কৰিব দ্য কুৱেশ্যনছ উইল বি স্প্লিট ইন 3 পাৰ্টছ 3টা অংশ থাকিব ফাৰ্ষ্ট হৈছে লজিকেল ৰিজনিং এপ্টিটিউড ইংলিছ কম্প্ৰিহেনশ্যন ছেকেণ্ড হৈছে মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া থাৰ্ডত আহিছে জেনেৰেল নলেজ আপোনালোকে লক্ষ্য কৰি যাব আমি আপোনালোকক যিমান পাৰোঁ হেল্প কৰি যাম আমাৰ চেনেলত ভিডিঅ' আপলোড কৰি যাম এইবিলাক ছাবজেক্টৰ কাৰণে বিশেষ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকো আমি আপোনালোকক আপডেট কৰাই দিম চাবলৈ নাপাহৰিব আৰু এটা কথা লক্ষ্য কৰিব কেণ্ডিডেটছ উইল ইউজ ব্লেক অৰ ডাৰ্ক ব্লু পেন অৰ্থাৎ OMR চিটখন আপোনালোকে ফিল আপ কৰিবৰ কাৰণে ব্লেক অৰ্থাৎ ক'লা ৰঙৰ বা ডাৰ্ক ব্লু অৰ্থাৎ নীলা কালাৰৰ ডাৰ্ক ব্লু বুলি দিছে গাঢ় নীলা দিছে মানে নীলা কালাৰৰ বা ক'লা কালাৰৰ আপোনালোকে ক'লা চিয়াহী বা গাঢ় নীলা চিয়াহীৰ পেন ইউজ কৰিব আৰু এটা কথা বিশেষ লক্ষ্য কৰিব আমি হাইলাইট কৰি দিছোঁ চাওক এই যি এক্সাম আহিব সেই এক্সামৰ OMR চিটখনত 4টা লেংগুৱেজত আহিব ফাৰ্ষ্ট হ'ব ইংলিছ ছেকেণ্ড হ'ব আছামিজ থাৰ্ড হ'ব বড়ো আৰু ফ'ৰ্থ বা 4 নম্বৰ হ'ব বেংগলী এই 4টা লেংগুৱেজত আপোনালোকৰ কুৱেশ্যনছবিলাক আহিব তাৰপিছত লক্ষ্য কৰিব নাম্বাৰ অফ কেণ্ডিডেটছ টু বি কল ফৰ PhD এণ্ড PhD অৰ্থাৎ ফিজিকেল টেষ্টৰ কাৰণে কিমান কেণ্ডিডেটক মাতিব এতিয়া তাত হাইলাইট কৰি দিছোঁ আপোনালোকে লক্ষ্য কৰক যে 5 গুণ বেছি কেণ্ডিডেটক মাতিব অৰ্থাৎ প্ৰতিটো পোষ্টৰ কাৰণে 5টা মাতিব যিমানটা পোষ্ট আছে তাত তাৰ 5 গুণ কেণ্ডিডেটক ফিজিকেল দিয়াৰ কাৰণে মাতিব তাৰপিছত আহিলে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এতিয়া চাব মেলৰ কাৰণে মতা মানুহৰ কাৰণে 80 মাৰ্কছ আহিব আৰু ফিমেলৰ কাৰণে মহিলাৰ কাৰণে 60 মাৰ্কছ আহিব তাৰপিছত চাব দ্য ফিজিকেল এফিচিয়েঞ্চি টেষ্ট উইল কেৰি 80 মাৰ্কছ ফৰ মেল মই কৈছোঁৱেই আৰু 4 ইভেণ্টছ ফৰ মেল এণ্ড 3 ইভেণ্টছ ফৰ ফিমেল অৰ্থাৎ ইয়াত 4টা অংশ থাকিব 4টা ইভেণ্ট থাকিব মতা মানুহৰ কাৰণে 3টা ইভেণ্ট থাকিব মহিলাৰ কাৰণে আৰু ইয়াত চাব মই হাইলাইট কৰি দিছোঁ আমি সেউজীয়া সেউজীয়াৰে কালাৰেদি আপোনালোকে লক্ষ্য কৰক মেল কেণ্ডিডেটছৰ কাৰণে 4.8 কিলোমিটাৰ প্ৰতিটো ৰেচত লাগিব 4.8 কিলোমিটাৰ আৰু 20 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব লং জাম্প কৰিব লাগিব মিনিমাম 365 চেণ্টিমিটাৰ 3টা চান্স আপোনালোকক দিব আৰু যোনটো 3টা চান্সৰ ভিতৰত যোনটো লংগেষ্ট হ'ব সেইটো ৰেকৰ্ডেড হ'ব তাৰপিছত চিন আপ 10 টাইমছ ফৰ কোৱালিফাইং 10 বাৰ তাৰপিছত 100 মিটাৰ ৰেচ 15 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব 100 মিটাৰ ৰেচটো
আৰু এৱাৰ্ড অফ মাৰ্কছ ফৰ 4.8 কিলোমিটাৰ ৰেচ, এইটো মনত ৰাখিব। মেল কেণ্ডিডেটছৰ কাৰণে যিহেতু 4.8 কিলোমিটাৰ মেল কেণ্ডিডেটছৰ থাকে, যিসকলে যিমান সোনকালে আহিব সেইমতে এৱাৰ্ডেড হ'ব, বেছি মাৰ্কছ দিব। আপোনালোকে ইয়াত এটা দিয়া আছে, আপোনালোকৰ মোবাইল বা কম্পিউটাৰ স্ক্ৰীণত আপোনালোকে চাব পাৰিব। লক্ষ্য কৰি ল'ব এইখিনি, দৰকাৰ হ'লে স্ক্ৰীণশ্বট মাৰি ল'ব। কেনেধৰণে এৱাৰ্ড দিব, কেনেধৰণে কোৱালিফাই হ'ব চব। তাৰপিছত আহিলে 100 মিটাৰৰ কাৰণে কেনেদৰে কোৱালিফাই হ'ব, কেনেদৰে ডিছকুৱালিফাই হ'ব, কেনেদৰে বেছি নম্বৰ দিব, ইয়াত দি থোৱা আছে, লক্ষ্য কৰি ল'ব। আৰু এৱাৰ্ড ফৰ লং জাম্পৰ কাৰণেও এনেধৰণে কোৱালিফাই হ'ব আৰু লগতে মাৰ্কছ বেছিকৈ কেনেদৰে পোৱা যাব, ইয়াত দি থোৱা আছে, আপোনালোকে লক্ষ্য কৰিব। চিন আপৰ কাৰণে দিয়া আছে, লক্ষ্য কৰিব গোটেইখিনি, স্ক্ৰীণশ্বট মাৰি ল'ব। তাৰপিছত আহিলে ফিমেল কেণ্ডিডেটছৰ কাৰণে 2.8 কিলোমিটাৰ হ'লেই হ'ব, মানে 2.8 কিলোমিটাৰ লাগিব আপোনালোকক, আৰু ইয়াত 19 মিনিটত কমপ্লিট কৰিব পাৰিব লাগিব। লং জাম্পৰ লাগিব 265 চেণ্টিমিটাৰ, 3টা এটেম্প দিব, 3টা এটেম্পৰ ভিতৰত যোনটো লংগেষ্ট এটেম্প হ'ব, সেই লংগেষ্ট এটেম্পটো ৰেকৰ্ডেড হ'ব। তাৰপিছত আহিব 100 মিটাৰ ৰেচ, 100 মিটাৰ ৰেচত 18 চেণ্টিমিটাৰত ক্লিয়াৰ কৰিব পাৰিব লাগিব, কমপ্লিট কৰিব। আৰু এৱাৰ্ড দিব সেইমতে, যে যোনে যিমান সোনকালে কমপ্লিট কৰি দিব পাৰে। 2.8 কিলোমিটাৰ ৰেচটো কিমান সোনকালে কমপ্লিট কৰিব আপোনালোকে লক্ষ্য কৰিব, ইয়াত কেনেধৰণে এৱাৰ্ড দিব চব দিয়া আছে, স্ক্ৰীণশ্বট মাৰি ল'ব। মই দেখুৱাই দিছোঁ, স্ক্ৰল কৰি গৈছোঁ, স্ক্ৰীণশ্বট মাৰি আপোনালোকে লৈ ল'ব গোটেই বস্তুখিনি। 100 মিটাৰ ৰেচৰ এৱাৰ্ড। আৰু তাৰপিছত আপোনালোকৰ ইয়াত আহিব চাইক'মেট্ৰিক টেষ্ট, মেক্সিমাম মাৰ্কছ 20, 20 নম্বৰৰ কাৰণে এটা চাইক'মেট্ৰিক টেষ্ট আহিব ইয়াত। আৰু চাইক'মেট্ৰিক টেষ্টৰ কাৰণে দুগুণ কেণ্ডিডেটক মাতিব, অৰ্থাৎ প্ৰতিটো পষ্টৰ কাৰণে শেষত গৈ যিমান ষ্টুডেণ্ট থাকিব তাৰ পৰা দুগুণ ষ্টুডেণ্টক মাতিব। ইয়াত আপোনালোকৰ কি বস্তু টেষ্ট কৰিব আপোনালোকে চাওক, এই যোনটো আমি হাইলাইট কৰি দিছোঁ এইটো চাওক। মেণ্টেল ফ্ৰেমৱৰ্ক টু কেৰি আউট হাৰ্ড ৱৰ্ক, মেণ্টেল ফ্ৰেমৱৰ্ক মানে কষ্ট থকা কাম কৰিবৰ কাৰণে মানসিক শক্তি কিমান আছে এইবিলাক লক্ষ্য কৰিব। এডাপ্টেবিলিটি অফ জাংগল, হিলি টেৰেইন আৰু ইক'লজি, অৰ্থাৎ পৰিৱেশৰ লগত মিলি পেলাই থাকিব পাৰিব নাই, কিমান এডাপ্ট কৰিব পাৰিব, কিমান মিলি থাকিব পাৰিব জংঘল এৰিয়াত, এইবিলাক বস্তু তাত লক্ষ্য কৰিব। এপ্টিটিউড বা এটিটিউড মেজাৰমেণ্ট, এপ্টিটিউড বা মানুহৰ এটিটিউডটো কেনেকুৱা হয়, মনোভাৱটো কেনেকুৱা হয়, এইবিলাক বস্তু তাত লক্ষ্য কৰিব। তাৰপিছত আহিব ফাইনেল ৰিজাল্ট। ফাইনেল ৰিজাল্টত হ'ব মেল কেণ্ডিডেটৰ কাৰণে ৰিটেন টেষ্টৰ 100 নম্বৰ, PETৰ 80 মাৰ্কছ, চাইক'মেট্ৰিক টেষ্টৰ 20 মাৰ্কছ, চব মিলাই অল টোটেল হ'ব 200 মাৰ্কছ। আৰু ফিমেল কেণ্ডিডেটছৰ কাৰণে অৰ্থাৎ মহিলাৰ কাৰণে হ'ব ৰিটেন টেষ্ট 100 মাৰ্কছ, PETৰ 60 মাৰ্কছ আৰু চাইক'মেট্ৰিক টেষ্টৰ 20 মাৰ্কছ, অৰ্থাৎ 180 মাৰ্কছ। মতা মানুহৰ কাৰণে 200 আৰু ফিমেলৰ কাৰণে 180 মাৰ্কছ, লক্ষ্য কৰিব এইটো। আৰু যদি কিবা জানিবলগীয়া আপোনালোকৰ থাকে আপোনালোকে আকৌ আমাক কমেণ্ট বক্সত জনাব, আমি আপোনালোকক যিমান পাৰোঁ লক্ষ্য কৰিম।